কোনোবাই কিবা সুধিব নেকি? শিশুবোৰক কিবা সুধিব নেকি কোনোবাই? মত বিনিময় কৰিব পাৰি কোনোবাই যদি সুধিব বিচাৰে কিবা সুধিব মই কৈ আছো এটা এটাকে মই এটা এটাকে সুধক অকণমান আঁতৰি দিব মঞ্চৰ পৰা অকণমান মঞ্চত অকণমান ভাঙি যাব ভাই ভাঙি যাব মঞ্চৰ পৰা অকণমান আঁতৰি দিলে ভাল হ'ব কাৰণ মঞ্চখন তেনেকৈ থলুকা মঞ্চৰ পৰা অকণমান যদি নামি দিয়ে অকণমান যদি নামি দিয়ে মঞ্চৰ পৰা অকণমান হেল্ল' দাদা আপোনালোকক কৈছোঁ অলপ পিছুৱাই যাওক কাৰণ চাউণ্ড অপাৰেটৰৰ অলপ অসুবিধা আহি পৰে অলপ পিছুৱাই যাওক যথেষ্টখিনি বৈদ্যুতিক তাঁৰ ইয়াতে আছে যান্ত্ৰিক বিজুতি ঘটিব পাৰে অনুগ্ৰহ কৰি অকণমান মোক কিবা কুৱেশ্যন সুধিব বোলে ৰ'ব কুৱেশ্যন সুধিবই মামাই যে বাল্যবিবাহৰ ক্ষেত্ৰত জেলত ভৰালে সেইবিলাকৰ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? মামাকতো মই নাজানো কিন্তু এনে সৰুতে মোৰ মতে বিয়া পাতিব নালাগে আৰু কিন্তু বিয়া পাতি অলপ ডাঙৰ হ'লে বিয়া পাতিব লাগে সৰুতে এনজয় কৰিব লাগে বিয়া পাতি তিৰিছিল লৈ আছে কি মানে এইটো কি কৈছে মানসতে গৈছিল না মানসতে গৈছিল আপুনি গৈছিল না আপুনি মানসত গৈ আপুনি কেনেকুৱা ফিল কৰিছিলে সেইটো আমাক অলপ কৈ দিলে অলপ ভাল লাগিলে হয় আপোনালোকে মই চাইছোঁ তাতে অলপ কৈ দিলে বাৰু ভাল লাগিলে হয় আৰু মই যে মানে বাহিৰত যাওঁ ফুৰিব যাওঁ ভিডিঅ' বনাওঁ কোনে চাইনো কৰোঁ যে বাহিৰত গৈ পিনি কিবা এটা ভিডিঅ' বনাব আৰু এখেতে সুধিছে মই মালয়েছিয়াত গৈ পিনে কেনেকুৱা লাগিল মালয়েছিয়াত গৈ পিনে বহুতেই বেছি ভাল লাগিল মানে তাতে ভিডিঅ' বনাইছোঁ বিল্ডিং আছে আৰু বহুত ক'ৰবাত গৈছোঁ আৰু ভৱিষ্যতলৈকে গৈ থাকিম আপোনালোকৰ কাৰণে ভাল ভিডিঅ' বনাব চেষ্টা কৰি থাকিম ছাপোৰ্ট কৰি থাকিব আৰু ধন্যবাদ এখেতে সুধিছে মই প্ৰথম যেতিয়া ভিডিঅ' বনাইছিলোঁ মই যিখন চাইকেল সেই চাইকেলখন আছে নে নাই সেই চাইকেলখন এতিয়াও আছে আমাৰ ঘৰটোৰ ভিতৰত আছে জাষ্ট পাম নাই মানে পিছৰ চাকাটো ফুটিছে বাপ্পা লাগিব মঞ্চখন তেনে থলুকা অকণমান যদি মঞ্চৰ পৰা আঁতৰি দিয়ে মানুহখিনি 2জনমান তাৰপিছত সুবিধা হ'ব আজি অহাৰ কাৰণটো কি সুধিছে চাওক মই এই অঞ্চলত একদমেই আহি পোৱা নাই যদিও মই গোৱালপাৰা একবাৰ আহিছোঁ মই এই থাৰেদি আহিছিলোঁ থাৰখনৰো এক্সিডেণ্ট হৈছিল গোৱালপাৰাত চাগে গম পায়ে বহুতে তো একবাৰ এনেকৈ ঘূৰি গৈছিলোঁ কিন্তু ইয়াত মানে এই ধূপধাৰাত আহিছিলোঁ কিন্তু ইয়াত আহি পোৱা নাছিলোঁ আহি পেলাই বহুত বেছি ভাল লাগিল একদিন দিনত আহি পিনে ইয়াত যি অঞ্চল চাব লগা আছে ভিডিঅ' চিডিঅ' বনাম থেংক ইউ আৰু কিবা কোনোবাই সুধিব মনে এটাই থাকে বিয়ামত দেৰি আছে যদিও মামাই কৈছে 22 বছৰৰ পৰা 30 বছৰৰ ভিতৰত পাতিব লাগে মোৰ এতিয়া হ'ল 27 বছৰ তো মামাৰ মতেও মোৰ লগত 3 বছৰ আছে আৰু এনেও আছে 5 বছৰ মান তো 4-5 বছৰ পিছত বিয়া হ'ব আৰু এখেতেও কিবা সুধিব আৰু হেল্ল' টিপু দা আপোনাক মই এটা প্ৰশ্ন সুধিম আপুনি বেয়া নাপাব আপোনাৰ এই জগতৰ
আৰম্ভণিৰ পৰা শেষলৈ কেনেকৈ আপুনি অগ্ৰগতি লাভ কৰে ছাকচেছফুল ইন ইয়ৰ লাইফ আমাক বৰ্ণনা এটা জনাব নেকি সাকচেছ বুলি একো নাই মই চেষ্টা কৰোঁ যে মই য'ত যাওঁ ফুৰোঁ কিবা এটা যাতে আজিকালি মানুহবিলাকত তামান টেনশ্যন গম পাইছে বা মোবাইলটো মানে কিমান দেখি কৰিব আৰু তো মই চেষ্টা কৰোঁ যে কিবা এটা ক'ৰবাত ফুৰিব গ'লে বা কিবা এটা ভাল লগা বস্তু এটা ভিডিঅ' কৰি দেখাব পাৰোঁ বেলেগ একো নাই আৰু এইটোৱেই আৰু মই এখানে কিবা সুধিব আকৌ ভালকৈ চোন সুধক ডিম্পুদা আপুনি বিয়া পতাৰ সময়ত ভিডিঅ' বনাব নে নাই অকণমান পিছলৈ ভাল অকণমান পিছলৈ ভাল মানুহখিনি বিয়া পতা সময়ত ভিডিঅ' এটা বনাব লাগিব দেই বনাব লাগিব মানে মই মানে বেলেগ ভিডিঅ' বনোৱা মানুহ থাকোৱে মই এটা বনাম মানে বৈদ্যুতিক তার আছে অকণমান যদি পিছুৱাই দিয়ে কাৰণ লাইনত তার আছে অলপ অকণমান পিছুৱাই দিয়ে যান্ত্ৰিক বিজুতি ঘটিব পাৰে এইফালেও কিবা সুধিব এইফালে যদি কিবা সুধিব লগা আছে হয়তো এজনকে সুধিব ভালকে সুধিব এজনকে মানে আপুনি অকণমান যদি পিছুৱাই যায় মানুহখিনি আপুনি যে বিয়া খাব গৈছিল মাৰ ডিম্পুদা মাৰ পাই বিহু পাই সঁচানে মিছা মানে সেইটো মই নহয় ভাই মই আজিলৈকে জীৱনত বিড়ি চিগাৰেট এইবিলাক মুখত দিয়ে পোৱা নাই কোনোবাই এইটো মোৰ দৰে চলি এটা কোনোবাই তেনেকুৱাকে ভিডিঅ' বনাইছে ভিডিঅ' বনাই মই বুলি মানে এটা ভুৱা প্ৰচাৰ চলাইছে তো সেইটো মানে মই নহয়েই তো কিবা মাৰ ডিম্পুদা মাৰ বুলি কিবা এটা ওলাইছে এইটো মই নহয় ভাই আৰু নেক্সট কুৱেশ্যন ডিম্পুদা আপুনি অসমৰ ভিতৰত কেনেকৈ ফেমাছ আপুনি অসমৰ ভিতৰত কেনেকৈ ফেমাছ ইউটিউবাৰ হয় ফেমাছ ইউটিউবাৰ হয় মানে কি কুৱেশ্যন দিছে গম নাপালোঁ কিবা ফেমাছ নাই ধন্যবাদ আৰু অঁ তো এনেকৈ ধূপধৰা বন্দাপৰা ৰাইজক বহুত বহুত ধন্যবাদ দিলোঁ আপোনালোকে এই অঞ্চলত আহিব থেংক ইউ থেংক ইউ থেংক ইউ প্ৰথমতে আমি মই কৈছোঁ মঞ্চৰ পৰা কিছু আঁতৰত গুচি যায় কাৰণ আমাৰ বহুতো বৈদ্যুতিক দ্বাৰা মঞ্চৰ তলৰ পৰা স্বেচ্ছাসেৱকক অকণমান সহায় কৰিলে ভাল হয় কাৰণ মঞ্চত বহুতখিনি মানুহ এতিয়া উপবিষ্ট হৈ আছে কাৰণ মঞ্চখন তেনে থুনুকা অথচ ভাঙি পৰিব পাৰে অকণমান স্বেচ্ছাসেৱকসকলে সহায় কৰিলে ভাল হ'ব বুজি পোৱা নাই কি কৈছে এটা এটাকে কওক বুজি নাপায় ৰ'ব 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 এটা এটাকে মোক বুজি পাব বুজি দিব লাগিব না হেল্ল' ডিম্পুদা এতিয়ালৈকে আপোনাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই মোৰ তেনেকুৱা ফিক্স গাৰ্লফ্ৰেণ্ড নাই ভাই আপডেট হৈ থাকে মানে চেঞ্জ হৈ থাকে ধন্যবাদ ধন্যবাদ আৰু কিবা অলপমান ভাল কৈছে নেকি ডিম্পুদা আপুনি আপোনাৰ বিয়াক আমন্ত্ৰণ কৰিব নাই আমাক আপুনি আপোনাৰ বিয়াক আমাক আমন্ত্ৰণ কৰিব নাই এই মোৰ ইমান টকা নাই বিয়া পাতবা গোটেইকে আমন্ত্ৰণ কৰিব লাগিলে মই পূৰা এই জলপান দিব লাগিব জল আৰু পান ড্ৰিম বুলি মানে চাওক যিহেতু মই ইউটিউব কৰিলোঁ তো এটা আশা আছে যে মানুহক যাতে যিমান দিনলৈকে পাৰোঁ এনেকুৱা বিভিন্ন ভিডিঅ'ৰ যোগেদি বিভিন্ন কিবাহৰ যোগেদি জ্ঞান দিব পৰা বা এটা মানে অলপমান এনজয় দি যাব পৰা তাৰ উপৰিও আৰু এই আৰু বিশেষ আৰু ভিন্ন নাই আমাৰ কি ভিন্ন কোৱা তেনেকৈ ভিডিঅ' বনাইছোঁ পাই যাব ভাল আৰু এটা কথা কৈ দিওঁ সকলোকে আচলতে
আচলতে ৰ'ব এক ছেকেণ্ড মানে আচলতে মোক ইয়ালৈকে অহাকাইলৈহে মাতিছিল, কিন্তু এটা বিশেষ প্ৰব্লেমৰ কাৰণে আচলতে আমাৰ মানে এটা জেঠীহঁতৰ মানে মাইনা হস্পিটেলত আছে, কালি অপাৰেশ্যন কৰিব। লগতে কালি মই ডিব্ৰুগড়তো কিবা এটা কাৰণত যাব লগা হৈছে, তো সেইকাৰণে আজি আহিছোঁ, কোনো যাতে বেয়া নাপায়। সদায় ধন্যবাদ। এতিয়া শুনিছোঁ ভাই। এটা কথা কওঁ, হয়তো সকলোৰে প্ৰশ্ন হ'ব পাৰে। বৰ্তমান সমগ্ৰ অসমতে ডিপ্লিনাৰ একাউণ্টৰ ফালৰ পৰা এটা ফটো এখন প্ৰচাৰ হৈছিল, যিখন ফটোৱে হয়তো সকলোৱে কিবা কিবি কৰি আছে। এটা প্ৰশ্ন আহিছে ভিতৰৰ ফালৰ পৰা, সেই প্ৰশ্নটোকে মই কৰিছোঁ। সকলোৰে প্ৰশ্ন হ'ব পাৰে, এইটোৰ বিষয়ত কি ক'ব আপুনি? মানে মই বুজি নাপালোঁ ভাই। যিটো বৰ্তমান ডিপ্লিনাৰ একাউণ্টৰ ফালৰ পৰা এখন ফটো বৰকৈ বৰ্তমান সময়ত ভাইৰেল হৈ আছে, যিখন এটা আঙুঠিক লৈ, সেইটো কাৰ বুলি ভাবে আৰু এই প্ৰশ্নটো সকলোৰে হয়, আপুনি কি ক'ব এই বিষয়ত? আপুনি বুজি পোৱা নাই যে মই ক'ব মানে এনেকৈ কোৱাটো দিগদাৰ হয়, কিন্তু হ'লেও মোৰ মতেতো এই এজন যে পলিটিচিয়ান আছে তেখেতৰে হ'ব লাগে আৰু তাজানো নামটো ক'ব নেকি? নামটো নহ'ব পাৰে না, নহ'লে মোক আৰু মানে হয় ৰাতি উঠাই লৈ যাব। বিপুদা, আৰু কোনোবাই কিবা আকৌ এটা কথা সুধিম আপোনাক। বৰ্তমান এতিয়ালৈকে আপুনি ছিংগল বুলি গম পালোঁ, আপুনি এতিয়ালৈকে বিয়া পতা নাই, আপুনি জীৱনত চেনি খাই পাইছে? ঠিক আছে, মানে চেনি খাই আপুনি অকণমান কিছুমান ল'ৰাই হয়তো নাজানিব পাৰে চেনি কেনেকৈ খায়, অকণমান যদি বুজাই দিয়ে সকলোকে, হয়নে নহয়? কেনেকৈ খায়? এইটো চাহৰ লগত খাই, যাৰ ডায়েবেটিছ আছে নাখাব। আৰু ফটো তলতো ল'ব পাৰিব। ফটো লোৱাৰ কাৰণে ফটো ষ্টেচন তলত থাকিব, তলত আপোনালোকে সুন্দৰকৈ পৰিপাটিকৈ ফটো ল'ব পাৰিব, কাৰণ মঞ্চখন অকণমান যাওঁ ফটো অৱস্থা। ভাঙি যাব। মঞ্চৰ ফটোৰ কাৰণে বৰ্তমান ষ্টেজৰ পৰা সকলোকে অকণমান আঁতৰি দিয়াৰ কাৰণে আমাৰ জনাইছোঁ, কাৰণ যথেষ্ট ইয়াতে মঞ্চত যিসকল সদস্য আহি উপস্থিত হৈছে বুলি তেওঁলোকক আমি মঞ্চৰ পৰা নমি যোৱাৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ। আমাৰ উদযাপন সমিতিৰ সদস্যসকলকো মঞ্চৰ পৰা নামি যোৱাৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ। আমাৰ অনুষ্ঠানখন চলাই দিয়াত দৰ্শকসকল আপোনালোকে সহায় কৰক। আমি বাৰম্বাৰ অনুৰোধ জনাইছোঁ, মঞ্চৰ পৰা যিসকল দৰ্শকে আহি ভিৰ ধৰি আছে তেওঁলোকক আমি বাৰম্বাৰ অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে মঞ্চৰ পৰা নামি দিয়ে। মই ভাই গানৰ গতো নাচো, মই বাথৰুমতো গান গাই বনাই সঁচা কথা। নাই নাই, মইতো গানত ভাই মানুহ একদমেই নহয়। চাওক মানে কি আচলতে কি মই ষ্টেজৰ মানুহ বা ষ্টেজত মই কিবা কৰিব লগা একদমেই একো নাথাকে। আচলতে মই ভিডিঅ'হে বনাওঁ। এতিয়া যদি মই কমেডি কিবা কৰিলোঁ হয়, মই কমেডি কৰি দেখাব পাৰিলোঁ হয়। মই যদি গান গালোঁ হয়, মই গান গাই দেখাব পাৰিলোঁ হয়। মই ডেন্স কৰোঁ যদি ডেন্স গাই কৰি দেখাব পাৰিলোঁ হয়। কিন্তু মইতো জাষ্ট ভিডিঅ' বনাই কিছুমান থানৰ বাহিৰত যাওঁ, ভিডিঅ' বনাওঁ, আৰু অহা মাহলৈকে চাগে মই আৰু যাম। অষ্ট্ৰেলিয়া যোৱাৰ কথা আছে, যদি হয় আপোনালোকে অষ্ট্ৰেলিয়াৰ ভিডিঅ' দেখাব পাব। তো সেই আৰু কি ক'ম আৰু, ষ্টেজত মই কৰিব লগা নাই, একো নাই, মই নাচবই ইমান কৰিব লগা নাই। এটা কথা কওঁ, এটা জ্বলন্ত সমস্যা এটা কওঁ। বৰ্তমান এইখিনি সময়ত বকোৰ ৰাজাপাৰা, বকো থানাৰ অন্তৰ্গত ৰাজাপাৰাত বৰ্তমান হৈ আছে এটা হাতী সালনি বাৰীত যথেষ্টখিনি আঘাতপ্ৰাপ্ত, মানে অসুস্থ অৱস্থাত আছে হাতী এটা।
তো যথেষ্টখিনি অসুস্থ অৱস্থাত আছে বন বিভাগ বা চৰকাৰ প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বৰ্তমান অৰ্ধ গলিটো মানে পচিছে মোটামুটি 100 মিটাৰ দূৰৰ পৰা গোন্ধ ওলায় তো এই বিষয়ত কোনো ধৰণৰ ব্যৱস্থা নলয় বা আপোনাৰ ফালৰ পৰা যদি অকণমান যদি প্ৰচাৰটো দি দিয়ে যদি হাতীজন উদ্ধাৰ হয় অলপ ভাল হ'লহেঁতেন অঁ নিশ্চয় নিশ্চয় খবৰটো মানে পাই বহুত বেছি বেয়া লাগিল আচলতে মানুহ বহুত আছে ইয়াত চাওক কিমান মানুহ আছে কিন্তু ইমানটো হাতী নাই তো যিখিনি আছে সেইখিনিক আমি সন্মান জনাব লাগে ভিডিঅ'ত কম বাৰু এইটো গম পোৱা নাছিলোঁ মানে এইটো আপুনি যদি প্ৰচাৰ কৰি দিয়ে হয়তো যদি মুখ্যমন্ত্ৰীৰ ওচৰলৈকে গুচি যায় তেতিয়া হয়তো অলপ ব্যৱস্থা ল'লে যথেষ্টখিনি হাতীটোৱে উদ্ধাৰ হ'ব সেই বিচাৰিছোঁ মোৰ বাৰু ইমান ক্ষমতা নাই কিন্তু যিখিনি আছে নিশ্চয় এই ভিডিঅ'টোত মই হাতীটোৰ কথা কম ধন্যবাদ এতিয়া শেষৰ সময় আপুনি শেষত কি ক'ব তো শেষত এইটোৱে ক'ম যে এই অঞ্চললৈকে মোক স্পেচিয়েলি মই ক'লোৱেই যে ষ্টেজত কৰিব লগা মোৰ বিশেষ একো নাই মই ভিডিঅ' বনাওঁ বিভিন্ন ঠাই ঘূৰি ঘূৰি এটা সৰু কথাৰ ওপৰত বা কিবা এটা জ্ঞান দিবলৈ চেষ্টা কৰোঁ কিন্তু তথাপিতো মোক কিবা এটা বুলি ভাবি পিনে ইয়াত মাতিলে বহুত বহুত ভাল লাগিলে এটা সৰু ভিডিঅ' বনালোঁ আৰু আগন্তুক যদি কিবা হয় ইয়াত 5 বছৰৰ মূৰে মূৰে হয় নেকি আচ্ছা প্ৰথমবাৰ অ'কে নেক্সট ইয়াৰো যদি মোক মাতে নিশ্চয় আহিম ইয়াত আৰু ৰাতি নহয় দিনত আহি পিনে এই অঞ্চলৰ কিবা চাব লগা ঠাই ঘূৰিব লগা ঠাই ভিডিঅ' বনাই দেখাবলৈ চেষ্টা কৰিম তো সকলোকে বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'বিলাক চাই থাকিব ধন্যবাদ আচলতে তেখেতৰ ভিডিঅ'বিলাক সঁচাই ইনফৰ্মেটিভ হয় জানিবলগীয়া জ্ঞানমূলক কিছুমান ভিডিঅ' হয় এবাৰ শ্বৰ্ট কৰিব দেই আচলতে যথেষ্টখিনি বৈদ্যুতিক কাৰ ইয়াতে আছে যান্ত্ৰিক বিজুতি ঘটিব পাৰে লাষ্ট কিবা এটা কোৱেশ্যন কৰিব আপুনি যে অষ্ট্ৰেলিয়াত যাব মোৰো খুব যোৱাৰ ইচ্ছা আপুনি লৈ যাব না নাই অষ্ট্ৰেলিয়াত যাৰ কাৰণে পাছপৰ্ট লাগে ভিছা লাগে ভিছাৰ কাৰণে কলকাতা যাব লাগিব ইণ্টাৰভিউ দিব লাগিব সুধিব কিয় অষ্ট্ৰেলিয়া যায় ক'ব লাগিব মই এইটো কাৰণত যাওঁ ভিডিঅ' বনাব যাওঁ সিহঁতে তাৰপিছত এপ্ৰুভ কৰিব তাৰপিছতে যাব পাৰি ইমান মানে সহজ নহয় কিন্তু মই তথাপিও ইমানবিলাক প্ৰচেছ ভিডিঅ' বনাব পাৰোঁ যেতিয়া মই একবাৰ ইংলেণ্ড গৈছিলোঁ ইংলেণ্ড যাওঁতে কলকাতাত গৈ পিনে মানে এটা ইণ্টাৰভিউ দিব লাগে যে কিহৰ কাৰণে ইংলেণ্ড গৈ আছোঁ তো মই ভিডিঅ' বনাই দিছোঁহে মই একদিনত ৰাতিপুৱা কলকাতা গৈছোঁ ফ্লাইটত তাত ইণ্টাৰভিউ দিছোঁ আবেলিকে ঘূৰিও আহিছোঁ আৰু তো এনেকুৱা বহুত কিবা কিবি প্ৰব্লেম হৈ থাকে আৰু নিয়ম থাকে কিন্তু মই চেষ্টা কৰি যাওঁ কষ্ট কৰি হ'লেও যাতে ভাল ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পাৰোঁ থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ শেষৰবাৰৰ কাৰণে এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ আপুনি যেন সঁচা কথা কয় আপুনি অষ্ট্ৰেলিয়া যাবলৈ সাজু হৈ আছে আচ্ছা আপুনি বিয়া পাতিলে অসমত থাকিব নে অষ্ট্ৰেলিয়াতে থাকিব আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আৰু এটা জোৰকৈ হাত চাপৰ লাগে সকলোৰে যাতে ডিব্ৰুগড় সকলো আমাৰ মাজত আহি পায় সকলো জোৰকৈ হাত চাপৰ লাগে যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সকলো সদস্য স্বেচ্ছাসেৱকক আমি আহ্বান জনাইছোঁ গতিকে সকলোৱে ধুনীয়াকৈ পৰিপাটিকৈ সকলোৱে অহা যোৱা কৰাৰ ব্যৱস্থা কৰি দিয়ে সকলো আহিব লাগে ভেলি উত্তৰ ওই সাইড দে গাড়ির নম্বর গাড়ি নম্বরটা 15 আগতে জেনে